নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আজি আলোচনা কৰিম আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হৈ থকা কিছুমান চিম্বল বা প্ৰতীক বা সূচক বুলিও কোৱা হয়, এই সূচকসমূহৰ বিষয়ে। এই সূচকসমূহ বিভিন্ন ধৰণৰ অফিচ কাছাৰী বা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইয়াক ব্যৱহৃত হোৱা দেখা পোৱা যায় আৰু ই এটা নিৰ্দিষ্ট কথাক বুজায় বা নিৰ্দিষ্ট বিষয়ক বুজায়, যি বিষয়টো আমি অৱলম্বন কৰিব লাগে সেই চিম্বলখন দেখা পোৱাৰ লগত চিম্বলত কিছুমান বিশেষ তথ্য দিয়া থাকে। সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি সেই চিম্বলটোৱে যি বুজাইছে আমি তাক বুজিবলৈ চেষ্টা কৰিব লাগে। গতিকে ভিডিঅ'টি শেষ পৰ্যন্তলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। এই চিম্বলটো বুজাইছে আগত বিদ্যালয় আছে। এই চিম্বলটোৱে বুজাইছে আগত ৰেলগেট আছে। এই চিম্বলটো বুজাইছে সোমোৱা নিষেধ অৰ্থাৎ নো এন্ট্ৰি। এই চিম্বলটো বুজাইছে ডেঞ্জাৰ অৰ্থাৎ সাৱধান। এই চিম্বলটো বুজাইছে গতিৰোধক অৰ্থাৎ স্পীড ব্ৰেকাৰ, আগত স্পীড ব্ৰেকাৰ আছে। এই চিম্বলটো বুজাইছে বনুৱাই কাম কৰি আছে। এই চিম্বলটো বুজাইছে সংৰক্ষিত ঠাই অৰ্থাৎ ৰিজাৰ্ভ পাৰ্কিং। এই চিম্বলটো বুজাইছে কিপ চাইলেণ্ট অৰ্থাৎ মৌনতা অৱলম্বন কৰা। এই চিম্বলটো বুজাইছে কুৱেশ্যন ড্ৰাইভ শ্ল'লি অৰ্থাৎ লাহে লাহে চলাব। এই চিম্বলটো বুজাইছে অনুগ্ৰহ কৰি হাত ধোৱা, প্লিজ ৱাছ ইয়ৰ হেণ্ড। এই চিম্বলটো বুজাইছে ডাষ্টবিন ব্যৱহাৰ কৰা, ইউজ ডাষ্টবিন। এই চিম্বলটো বুজাইছে বগাই পাৰ নহ'বা, ডু নট ক্লাইম্ব। এই চিম্বলটো বুজাইছে সীমাবদ্ধ এলেকা অৰ্থাৎ ৰেষ্ট্ৰিক্টেড এৰিয়া। এই চিম্বলটো বুজাইছে পথ বন্ধ অৰ্থাৎ ৰোড ইজ ক্লোজড। এই চিম্বলটো বুজাইছে অভাৰটেক নকৰিব, নো অভাৰটেক। এই চিম্বলটো বুজাইছে জীৱ জন্তু অহা যোৱা কৰা পথ। এই চিম্বলটো বুজাইছে জোতা চেণ্ডেল সোমোৱা নিষেধ, নো শ্বুজ। এই চিম্বলটো বুজাইছে কিপ ক্লিন অৰ্থাৎ পৰিষ্কাৰ কৰি ৰাখিব। এই চিম্বলটো বুজাইছে নেৰ' পথ অৰ্থাৎ ঠেক ৰাস্তা। এই চিম্বলটো বুজাইছে সেউজীয়া হ'লে যাব লাগে, হালধীয়া হ'লে সাজু হোৱা, ৰঙা হ'লে ৰ'ব লাগে। এই চিম্বলটো বুজাইছে ন' ৰানিং অৰ্থাৎ দৌৰা নিষেধ। এই চিম্বলটো বুজাইছে পিছল পথ অৰ্থাৎ শ্লিপাৰী ৰোড। এই চিম্বলটো বুজাইছে মোবাইল বা কেমেৰা নিষেধ। এই চিম্বলটো বুজাইছে থুক একাৰ পেলোৱা নিষেধ, ডু নট স্পীড। এই চিম্বলটো বুজাইছে কুকুৰ সোমোৱা নিষেধ, ন' ডগছ এলাউড। এই চিম্বলটো বুজাইছে নট ড্ৰিংকিং ৱাটাৰ, খোৱাৰ বাবে উপযোগী নহয়। এই চিম্বলটো বুজাইছে শৌচালয় অৰ্থাৎ টয়লেট। এই চিম্বলটো বুজাইছে নেৰ' ব্ৰিজ, ঠেক দলং। এই চিম্বলটো বুজাইছে শিঙা ব্যৱহাৰ নকৰিব, ডোন্ট ইউজ হৰ্ণ। এই চিম্বলটো বুজাইছে ন' স্মকিং, ধূমপান কৰা নিষেধ। এই চিম্বলটো বুজাইছে দুৰ্ঘটনা সম্ভাৱ্য এলেকা, এক্সিডেণ্টেল প্ৰোন এৰিয়া, ড্ৰাইভ শ্ল'। এই চিম্বলটো বুজাইছে গতিবেগ 20 কিলোমিটাৰ অৰ্থাৎ 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলাব লাগিব। এই চিম্বলটো বুজাইছে সীমাবদ্ধ এলেকা, ৰেষ্ট্ৰিক্টেড এৰিয়া। আৰু এই চিম্বলটো বুজাইছে CC কেমেৰাত নজৰবন্দী। এই চিম্বলটো বুজাইছে ডোন্ট ড্ৰিংক এণ্ড ড্ৰাইভ, মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব। এই চিম্বলটো বুজাইছে হাতেৰে স্পৰ্শ নকৰিব, ডোন্ট টাচ। আৰু এই চিম্বলটো বুজাইছে সাৱধান অৰ্থাৎ বিপদ বা আগত বিপদ আছে।